আপোনালোকক স্বাগতম জনাইছোঁ। মই ৰঞ্জনে আহিছোঁ আজি বিয়া খাবলৈ আমাৰ মামাৰ ঘৰত। সেইবাবে মানে ভিডিঅ'ত দিব পৰা নাই, LV দিব পৰা নাই, সেইকাৰণে সৰু এটা ভিডিঅ' দিবলৈ মই আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। তেনেকৈনো কি কি চিষ্টেম হৈ আছে মানে চাব। পোনে পোনে ৰিচিপশ্যন, পোনে পোনে সোমাই আছোঁ মই এতিয়া ৰিচিপশ্যনৰ ভিতৰলৈ। ৰিচিপশ্যনত কি কি খোৱা বোৱা দিছে, ৰুটি পুৰি শাক চব্জি মানে ৰুটিৰ লগত চব্জি দিছে। এতিয়া বনোৱা মেলোৱা জেগালৈ যাওঁ। বনোৱা মানে মেলোৱা নহয়, বনোৱা জেগালৈ গৈ আছোঁ এতিয়া। ৰুটি বেলি আছে জয়ন্ত চুতীয়া, বাবু পেগু, হিতেশ্বৰ চুতীয়া, ধন পেগু, ইপিনে কুশল চুতীয়া আৰু নিপেন চুতীয়াই, আৰু এয়া সহযোগত আছে কলীয়া চুতীয়া। ইপিনে ভাজি আছে কাৰিকৰ দুজন হৈছে মনোজ চুতীয়া আৰু বাবাটো চুতীয়া। ঠিকে চলিছে। বিয়া হৈছে ইয়াত তুলনীয়া বিয়া। এতিয়া মই বিয়াৰ মণ্ডপৰ ভিতৰলৈ আহিছোঁ। আপোনালোকে চাওক মণ্ডপৰ ভিতৰত কি চলি আছে। এয়া ভূমা চুতীয়া গাঁৱৰ সুন্দৰী যুৱতীসকলে বিয়া নাম পৰিৱেশন কৰিছে। আৰু এইজনী হৈছে কইনা। মই এতিয়া কইনা দেখুৱাবলৈ চেষ্টা কৰিম। এইজনী হৈছে কইনা। এয়া কইনাৰ কাষত আছে বৰ্ণালী সন্দিকৈ আৰু এয়া গাঁৱৰ আইসকল। বিশেষকৈ অন্য গাঁওবোৰৰ কথা নাজানো, কিন্তু ভূমা চুতীয়া গাঁৱৰ এটা নিয়ম আছে, বিয়া নাম গাই যুৱতীসকলে জোতা মানে হৈছে নাম সমধৰি মাতে আৰু তেওঁলোকক বিস্কুট শৰাই দিবলগীয়া হয়। আৰু এইদৰে বিস্কুট শৰাই দিছে ৰাইজে মানে পৰিয়ালৰ ভিনী বাইদেউ মামা মামী দাদা বৌ সকলোৱে মিলি বিস্কুট। এই কইনাৰ পিছফালে আছে বিস্কুটৰ খৰাহীটো। মই ভিডিঅ' বনাই থকা দেখি গাঁৱৰে বৌ এজনীয়ে মোক কোমোৰা বনাই দিলে পাউডাৰ সানি। কি কৰিব আৰু, এইটো এটা নিয়ম বুলি কৈছে। বিয়া নাম গাই শেষ হোৱাৰ পিছত কইনাই মানে বিয়া হোৱা ছোৱালীজনীয়ে সৰু সৰু ল'ৰাক কোচত লৈ 3 পাক ঘূৰিব লাগে আৰু বিস্কুট মৰ্টন দিব লাগে। সেইটো এটা নিয়ম। এয়াই তাৰ এটি দৃশ্য। বন্ধুসকল, আমাৰ মামাৰ জীয়েকৰ বিয়া আছিল, সেইবাবে মই LVত আহিব পৰা নাই দুদিনকৈ ভালদৰে আৰু ভিডিঅ' দিব পৰা নাছিলোঁ। সেইকাৰণে আজি সেই বিয়াখনলৈ এটা সৰু ভিডিঅ' দিলোঁ। আপোনালোকে কেনে পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু লাইক এটা দিব। আৰু এতিয়া বিয়া নাম গাই শেষ হৈছে, ছোৱালীবোৰে উঠিছে আৰু তেওঁলোকে এইখিনি বিস্কুট আছিল, ইমানখিনি বিস্কুট তেওঁলোকে পালে। আৰু এতিয়া আপোনালোকে যদি কোনোবাই নতুনকৈ মোৰ চেনেলটো চাই আছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাব। কমেণ্ট কৰিলেহে মই ভাল বেয়াৰ ওপৰত ডিপেণ্ড কৰি মই ভিডিঅ' ভালদৰে বনাবলৈ চেষ্টা কৰিম। এতিয়া বিয়াৰ শেষ সময়, এতিয়া মাক জীয়েকে সেৱা এটা ৰৈছে আৰু এয়া আইসকলে আশীৰ্বাদ দি আছে, প্ৰাৰ্থনা। এয়া বিয়া মৰ্টন কেণ্ডিমেন, এয়া যুৱতীসকলে ভাগ বিতৰণ কৰি আছে এতিয়া মৰ্টন। এইটো এটা বিয়াৰ সৰু ভিডিঅ', যিহেতু এই বিয়াত মই দুদিনমান ব্যস্ত হোৱাৰ বাবে, কিয়নো ব্যস্ত আছিলোঁ ভিডিঅ'টো বনাবলৈ আহিছিল। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। অলপ হুৰমুৰ হোৱাৰ বাবে পৰিৱেশটোত মানে অকণমান চাউণ্ডটো খেলি মেলি আহিছে। আজিলৈ ভিডিঅ'টো ইমানেই। জয় আই অসম, জয় হিন্দ।